নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকক দেখাবলৈ গৈছোঁ বৰ্তমান জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মাই মানালীত কেনেকৈ তেওঁ বৰ্তমান গৈছে, ফুৰিছে, কেনেকৈ কি কৰিছে আপোনালোকে চাবলৈ পাব। ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। গতিকে আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ঠাণ্ডা লাগিব। হে গাইজ, আশা কৰোঁ আটাই ভালে আছে। মই বৰ্তমান আছোঁ মানালীৰ পৰা কিছু দূৰ লাডাখৰ ৰাস্তা। এইটো লাডাখ যোৱা ৰাস্তা। চাৰিওফালে কেৱল বৰফ আৰু বৰফ। গতিকে খুব ধুনীয়া লাগিছে, সেইকাৰণে আপোনালোককো ইয়াৰ ভিউটো দেখাওঁ বুলি লাইভত আহিলোঁ। এয়া মোৰ ভাই ভতিজা জিয়ান। আপোনালোকে যদি মানালী আহে নিশ্চয় আহিব। নিশ্চয়। নতুনকৈ যিটো টানেল বনাইছে কেইদিনমান আগতে অপেনিং কৰিছে মোদীজীয়ে, লে লাডাখ যাওঁতে পায়। তালৈকে এইটো টানেলটো পাৰ হৈ আচলতে এইটো ঠাই পায়। 1 কিলোমিটাৰমান হ'ব। বিৰাট ঠাণ্ডা, নোৱাৰি, হাত চেঁচা পৰি গৈছে। মই তলত পানী দেখাইছোঁ হা, বৰফৰ পানী। বৰফে গৈছে চব বৰফ। ভাল লাগিছে চাগে চাই। কেনেকুৱা লাগিছে? ভাল লাগিছে? মোৰ বিৰাট ভাল লাগি আছে। আমি খুব এনজয় কৰি আছোঁ ইয়াত মানালীত। আৰু আছে আমাৰ লগত 3জন আছে, তেওঁলোকে দূৰত। আমি এই পানীৰ কাষলৈ আহিছোঁ। ঠাণ্ডা 31 ডিচেম্বৰত মোৰ মইনা আহি আছে আপোনালোকৰ মাজলৈ। মইনাৰ ভিডিঅ' গীতটো গতিকে আপোনালোকে চাব। 31 তাৰিখে আপোনালোকক নতুন বছৰৰ বাবে উপহাৰ দিছোঁ, আপোনালোকে চাব আৰু জনাব কেনেকুৱা পায়। মোৰ অফিচিয়েল ইউটিউব চেনেল দীক্ষু শৰ্মাত আপোনালোকে পাব। আৰু ভাল পালে লাইক শ্বেয়াৰ কৰি দিব। ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আগতে কৰা মৰমবিলাকৰ নিচিনা আকৌ কৰি থাকিব। ইউটিউব চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি থ'ব মোৰ। হয়, বহুতে কৈছে নতুন গান আহি আছে, মইনা আহি আছে, মইনাৰ পিছত ডোলা বুলি এটা আহি আছে, প্লাছ আৰু এটা বৰ ধুনীয়া গীত কৰিছোঁ চুৱেগ বিহুৰ নিচিনা। আপোনালোকে চাগে ভাল পাব। তো বাৰু গানৰ কথা আমি পাতি থাকিম, কিন্তু লগতে সুন্দৰ পৰিৱেশ, সুন্দৰ প্ৰকৃতি আপোনালোকে উপভোগ কৰি থাকক মোৰ লগত। ইয়াত মানে এনেকুৱা ৰ'দটোও পুৰে, ঠাণ্ডাটোও বিন্ধে, সেইটোহে অকণমান কামোৰ কাৰবাৰ। এইফালে মুখত ছানস্ক্ৰীণ লোচন ঘঁহি নাহিলে ক'লা পৰি যাব, কাপোৰ নিপিন্ধিলে ঠাণ্ডা লাগিব। বৰ দিগদাৰ দুইটা মেনেজ কৰিবলৈ। তো আমি একদম বেলেগ ধৰণৰ ড্ৰেছ এটা পিন্ধাই দিছে আমাক, সেইবোৰ পিন্ধি বহি আছোঁ আৰু ইয়াত। বৰফ লাগিব নেকি কাৰোবাক? মই দিব পাৰোঁ ইয়াৰ পৰা। বৰফ Love you all. মইনা অন 31 ডিচেম্বৰ। চন্দন বৰুৱাই লিখিছে, মনত আছে চন্দন? সকলোকে জনাইছোঁ মইনা আহিব 31 ডিচেম্বৰত। ভিডিঅ'টো কামাল ৰাজাই কোৰিঅ'গ্ৰাফ কৰিছে। এনেকুৱা ধুনীয়া ধুনীয়া পৰিৱেশত
গীতটো ইয়াৰ পৰাই ৰিলিজ কৰিব পৰাহেঁতেন ভালে আছিলে। মজা লাগিছে। বহি লওঁ। এই পাহাৰখন বিৰাট ওখ আচলতে, মোৰ পিছফালে নহয়, মোৰ আগফালে মই দেখাই দিছোঁ। এইখন বহুত ওখ হয়, কিন্তু কেমেৰাত ইয়াত অহা নাই বস্তুটো। এইখন বহুত ওখ, ইয়াৰ পৰা চালে গমেই নাপায়। সেই গোটেইখন ওখ পাহাৰ। দেখা পাইছেনে নাই বাৰু নাজানো। দেখিলে? নীলা আকাশলে চাই দেখি যোনে বাই, মইনা মনত পৰে তোমালৈ ঘনাই, তোমাৰ জ্যোতি উঠৰে মিচিকিয়া হাঁহিতি, কাচি যোনে গোপনে নিলেহি চুৰে কৰি, মইনা তুমি চাগে গমেই পোৱা নাই, মইনা তুমি চাগে গমেই পোৱা নাই, নীলা আকাশলে চাই মোৰে শুনে মইনা নিজানকৈ দুপৰীয়া, নোলাবা দেই পদূলি মূৰলে, পচোৱা বতাহে আচল খনি উৰুৱাই, জোকাব তোমাকে পালে অকলে, নাথাকিবা নিৰলে উৰণীয়া তৰা চাই, জুখি চাব তোমাকে সিও চকু টিপিয়াই, মইনা তুমি চাগে গমেই পোৱা নাই, মইনা তুমি চাগে গমেই পোৱা নাই, নীলা আকাশলে চাই। দিকচু খুৰা গানটো আকোৱালি ল'লে ভাল পাম আৰু আমি চবে। তাকে গানটো আকোৱালি ল'লে ভাল লাগিব বুলি কৈছে। মই আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব বুলি। আৰু এই বৰফৰ মাজৰ পৰা বিহু গাই শুনাইছোঁ আজি। বৰফত বিহু লাভ ইউ অল। সকলোকে বহুত ধন্যবাদ। সকলোৱে ধুনীয়াকৈ মোৰ লগত এইখিনি সময়ত জড়িত হৈ আছে, তাৰ কাৰণে আপোনালোকক বহুত মৰম দিছোঁ, শুভেচ্ছা দিছোঁ। নতুন বছৰৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ, আকৌ দিম যেনিবা, কিন্তু ইয়াৰ পৰা মনত পৰোঁতেই নতুন বৰ্ষটোৰ কাৰণে বহুত শুভকামনা জনালোঁ। ঠিক আছে, এতিয়ালৈকে এৰো নেকি? আপোনালোকক দেখালোঁ, আৰু বেলেগ ঠাই মই দেখাম, আৰু বেলেগ জেগা আমি আৰু ইয়াৰ পৰা নেক্সট যি লোকেশ্যন যাম তাৰ পৰা আপোনালোকক আৰু দেখাম। ঠিক আছে, তো তেতিয়ালৈকে ভালে থাকক, কুশলে থাকক। আৰু মইনা 31 ডিচেম্বৰ মনত ৰাখিব, আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ, লাভ ইউ অল, বাই বাই।